বন্ধুসকল, আজি আমি জম্মু, কাশ্মীৰ আৰু লাডাখৰ বিষয়ে কিছু কথা জানো আহক। জম্মু কাশ্মীৰ আৰু লাডাখ তিনিওটাই ঠাই বেলেগ বেলেগ। যেতিয়া ভাৰত স্বাধীন লাভ কৰিছিল তেতিয়া ভাৰতৰ এটা বৃহৎ অঞ্চল ধৰ্মৰ নামত বেলেগ হৈ গ'ল, যিটোৰ নাম পাকিস্তান ৰখা হৈছিল। পাকিস্তান দুটা ভাগ হৈছে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান। পূব পাকিস্তান 1971 চনত বেলেগ হৈ বাংলাদেশ ৰূপে স্বীকৃতি লাভ কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব যে যেতিয়া পাকিস্তান বিভাজন হৈছিল তেতিয়া পাকিস্তানে জম্মু কাশ্মীৰ আক্ৰমণ কৰি লৈছিল আৰু ভাৰতীয় সৈন্যই তেতিয়া জম্মু কাশ্মীৰ উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। ভাৰতীয় সৈন্যই যেতিয়া জম্মু কাশ্মীৰ উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল, ঠিক সেই সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে যুদ্ধবিৰতি ঘোষণা কৰি দিয়ে আৰু তেতিয়াই এটা নিয়ন্ত্ৰণ সীমাৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই আজিলৈকে জম্মু কাশ্মীৰত অশান্তিৰ পৰিৱেশ সূচনা হয়। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত জম্মু কাশ্মীৰৰ ইতিহাসৰ বিষয়ে কথা পাতিম। ইয়াত কণ কণ ৰজা মহাৰজাই শাসন কৰিছিল আৰু জম্মু কাশ্মীৰৰ লগতে লাডাখ, যিটো তিনিওটাই বেলেগ বেলেগ ভৌগোলিক ক্ষেত্ৰ, তাৰ বিষয়ে আলোচনা কৰাৰ লগতে পাকিস্তান আৰু চীনে যিবোৰ ঠাই দখল কৰি ৰাখিছে সেইসমূহৰ বিষয়ে ইয়াত আমি কথা আলোচনা কৰিম। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টাটো বজাই দিব। ধন্যবাদ। বন্ধুসকল, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ জম্মু আৰু কাশ্মীৰৰ বিষয়ে। কাশ্যপ ঋষিৰ নামৰ পৰাই কাশ্যপ সাগৰ অৰ্থাৎ কাস্পিয়ান সাগৰ, এনেকৈয়ে কাশ্মীৰৰ নামকৰণ হৈছিল। কাস্পিয়ান সাগৰৰ পৰা কাশ্মীৰলৈকে ঋষি কাশ্যপৰ বংশধৰসকলে ৰাজত্ব কৰিছিল। কাশ্যপ ঋষিৰ ইতিহাস বহুত পুৰণি বুলি উল্লেখ পোৱা যায়। ইয়াৰ প্ৰমাণ হৰপ্পা, কুষাণ আৰু গুপ্ত সভ্যতাৰ কলাকৃতিৰ পৰা পোৱা যায়। কাশ্যপ ঋষিৰ কাশ্মীৰৰ প্ৰথম ৰজা আছিল। তেওঁ কাশ্মীৰখন সপনৰ ৰাজ্য বনাইছিল। ৰাজতৰংগিনী আৰু নীলাম পুৰাণৰ ব্যাখ্যা অনুসৰি কাশ্মীৰ তেতিয়া জলাশয়েৰে পৰিপূৰ্ণ আছিল। ভূতত্ত্বসকলৰ মতে পাহাৰ খহি পানী শুকাই যায় আৰু বসতিৰ অঞ্চললৈ পৰিণত হয়। ৰাজতৰংগিনী গ্ৰন্থত 3200 বছৰ পুৰণি ৰজা মহাৰজাৰ বৰ্ণনা পোৱা যায়। পিছত 3য় খ্ৰীষ্টাব্দত অশোক ৰজাই বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰে আৰু 6ষ্ঠ শতাব্দীৰ পিনে হুনসকলে ৰাজত্ব কৰিছিল। ইয়াৰ উপৰিও 530 চনত কাশ্মীৰ এখন স্বাধীনতাপূৰ্ণ দেশ আছিল। ইয়াৰ উপৰিও উজিয়ান সাম্ৰাজ্য গঠন হৈছিল। এনে এটা প্ৰবাদ আছে যে সেই সময়ত অবিভক্ত ভাৰতবৰ্ষৰ ৰাজধানী উজিয়ান আছিল। বিক্ৰমাদিত্যৰ পতনৰ পিছত কাশ্মীৰৰ স্থানীয় শাসকে শাসন কৰে আৰু তেতিয়া বৌদ্ধ হিন্দু ধৰ্মৰ মিশ্ৰণ ঘটিছিল। তেতিয়াৰ উল্লেখযোগ্য ৰজাৰ নাম আছিল মিহিৰকুল আৰু তেওঁ হুনসকলৰ প্ৰথম ৰজা। হুন আদিত্য আৰু কাৰকটা নাগে ৰাজত্ব কৰিছিল। ইয়াৰ পিছত কাশ্মীৰৰ মহান ৰজাৰ ভিতৰত ললি আদিত্যৰ নাম উল্লেখযোগ্য। তেওঁ চন 697 পৰা 738 লৈকে এজন প্ৰসিদ্ধ ৰজা আছিল। তেতিয়াৰ কাশ্মীৰৰ ৰাজ্যৰ পূব দিশত বেংগল, দক্ষিণ দিশত কংগান আৰু পশ্চিম দিশত তুৰ্কিস্তানৰ লগতে উত্তৰ পূব দিশত তিব্বতলৈকে বিস্তাৰ আছিল। ইয়াৰ পিছত 855 চনত উৎপল আদিত্যৰ ৰাজত্ব হৈছিল। তেওঁ 28 বছৰ শাসনকালত কাশ্মীৰত বহুতো মঠ মন্দিৰ নিৰ্মাণৰ লগতে সেই সময়ত বহুতো সাহিত্যিকৰ জন্ম হৈছিল। 1ম শতাব্দীত ভূমিভাত আৰু
বল ধৰে শিখ ৰজা
পৰ্যন্ত বেপাৰ বাণিজ্য চলিছিল। স্বাধীনতাৰ পিছত এই সকলোবোৰ কি হৈ গ'ল আপোনালোকেও জানে। ইয়াৰ মাজতে এটা দুখৰ কথা, 1989 চনত ধৰ্মৰ নামত 20,000 নিৰীহ মানুহক মৃত্যুৰ মুখত ঠেলি দিছিল। তাৰ ভিতৰত কাশ্মীৰৰ ধৰ্মগুৰু আৰু শিখ ধৰ্মৰ মানুহ আছিল। পিছত 7 লাখ মানুহক বিতাড়িত কৰা হৈছিল। তাৰে ভিতৰত কিছুমান জম্মুৰ শৰণাৰ্থী শিবিৰত আৰু কিছুমান দিল্লীৰ শৰণাৰ্থী শিবিৰত ৰখা হৈছিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।